নমস্কাৰ বন্ধুসকল, মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোকক। মই আজি গৈ আছোঁ নদী পাৰ হৈ সৰু নাও এখন লৈ। আমাৰ গৰু এৰাল দিয়া আছে নদীৰ সিপাৰে, এইকাৰণে গৰুটো বান্ধিবলৈ গুচি আহিলোঁ। আপুনি চাব পাৰে মোৰ পিছফালে এখন আমাৰ গাঁও আৰু আগফালে আমাৰ নদীৰ সিপাৰ, য'ত নেকি আমাৰ গৰুকেইজনী আছে। এইখিনিকে এতিয়া বান্ধিবলৈ আহিছোঁ আৰু যিহেতু টাইমো হৈছে, আপোনাৰ ইভিনিং হৈ গ'ল। এতিয়া গৰুখিনি লাহে লাহে আনিবগৈ লাগে আৰু নদীৰ মাজৰ পৰাই আপোনালোকক ভিউটো দেখুৱাইছোঁ। এইটো পাৰ হ'ল য'ত নেকি আমাৰ গৰুকেইজনী আছে, সেইটোৱে লৈ আনিছোঁ। ভিউটো কেনেকুৱা লাগিছে জনাব। এয়াই হ'ল আমাৰ গাঁৱৰ জীৱন, য'ত নেকি আমি সদায় ৰাতিপুৱা গৰু হেৰাল দিব যাব লাগে, আকৌ পথাৰত যাব লাগে, এইখিনি আৰু গাঁৱৰ। ফাইনেলি পাই গ'লোঁ আৰু বন্ধুসকল। এইকেইজনী আমাৰ গৰু মোৰ পিছফালে আছে, আৰু কেইজনীমান আছে, 5-6টামান আছে আৰু আমাৰ গৰু। তাৰপিছত সদায় আহি থাকোঁ আৰু এনেকুৱাই আমাৰ গাঁৱৰ জীৱনৰ যিটো নেকি আমাৰ গাঁৱৰ কাম। ৰাতিপুৱা খেতিত যোৱা, আকৌ গৰু গা খোৱা, হেৰাল দিয়া, এইবোৰে আৰু। এইটো আমাৰ ভিউটো আমাৰ সিপাৰৰ, য'ত নেকি আমাৰ গৰুকেইজনী আছে। ভিউটো চাব পাৰি, বৰ ধুনীয়া লাগিছে। চব সুন্দৰ পৰিৱেশ। এইবোৰ মাটি হয়, এইবোৰ খেতি মাটি হয়। এইবছৰ কৰে নে নকৰে গম নাপাওঁ, গাঁৱৰ ৰাইজে এতিয়ালৈকে ওলোৱাই নাই পানীটোৰ কাৰণে। পানী নাই যে একেবাৰে এইবছৰ, এইকাৰণে। এতিয়া কুটিটো উগালিছোঁ আৰু গৰুটো লৈ যাম আৰু গৰুজনী। এইটো টানি ৰখাবই পৰা নাই, একদম মানে যাওঁ যাওঁ লাগি আছে গৰুকেইজনী। দুপৰীয়াত গৈ পানী চানী দিয়া হৈ গ'ল বাৰু। এতিয়া আকৌ সন্ধিয়া টাইম হৈ গ'ল, সন্ধিয়া টাইমত গোহালিত ধুনীয়াকৈ বান্ধিবগৈ লাগে। যা হেই ভগি, লাহে লাহে ব'ল। এইজনী কেলে টানিছে মানে প্ৰায় সন্ধিয়া হ'লে মানে গোহালিত কেৰ চেৰ দিয়া হয় ন, এইকাৰণে মানে দৌৰি দৌৰি যাব বিচাৰে, কেতিয়া গৈ মানে কেৰসোপা খাব পাম। এইকাৰণে এই আছা দেখিছে যেনেকৈ দৌৰি গৈছে, কেতিয়াও দিয়াই নাই একো। বাকীখিনি আগলৈ গুচি গ'ল, বাকীখিনিও খুলি দিলোঁ অলৰেডি, আগলৈ গুচি গ'ল। এইখিনিকো আকৌ লৈ যাবগৈ লাগিব। সেয়া দেখিছে, হেৰালৰ ৰছীটো নিজে ফাঁক খাই মেলি পৰি আছে। এতিয়া এইকেইজনী হ'ল, কেৰ চেৰ দিম আৰু এতিয়া কেৰ চেৰ লগাই দিম ধুনীয়াকৈ। তাৰপিছত জাক চাক লগাই মানে জুই জ্বলাই ধোঁৱাটো উৰুৱাব লাগে মানে, যাতে মহে নাকামুৰে। সেইকাৰণে জাক লগাই ল'ম এতিয়া। ঝাক দি মেলি ধুনীয়াকৈ ধোঁৱাটো উৰুৱাই দিব লাগিব অলপ। সেইটো এতিয়া লগাইছোঁ আৰু। যোনে সেই ভিডিঅ'টো চাই আছে, বহুত বহুত ধন্যবাদ। আপোনাৰ মূল্যৱান সময় দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট এটা জৰুৰ লিখিব, কাৰণ আপোনাৰ কমেণ্টক পঢ়ি মই আগলৈ আগবাঢ়ি যাব পাৰোঁ। থেংক ইউ ছ' মাছ।